বহুদিনৰ পিছত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো একেবাৰে ইজি প্ৰচেছত কেনেদৰে টিফিন ৰেচিপি এটা বনাব লৈছোঁ, কেনেকুৱা হয় চাওকচোন। আৰু আপোনালোকে বনাই চাব, ভাল পাব নিশ্চয়। টিফিনত দিব পাৰিব, গৰম চাহৰ লগত গৰমে গৰমে খাবলৈও সোৱাদ হয়। কেনেকৈনো বনাইছোঁ চাওকচোন। এয়া মই ময়দা লৈছোঁ, তাতে মই অলপ নিমখ দি দিছোঁ, অকণমান ৰিফাইন দিছোঁ। ৰিফাইন নিমখ দি মই ভালদৰে এনেকৈ সানি লৈছোঁ। লুচি যেনেদৰে বনাওঁ আমি তেনেদৰে ময়দাখিনি মই ভালদৰে এনেকৈ মিহলাই লৈ অলপ অলপ পানী দি পিনে তেনেদৰে মই গোল বনাই ল'ম। এয়া ভালকৈ মিলোৱা হৈ গৈছে। এতিয়া মই কমকৈ পানী দি এটা গোল বনাই ল'ম। কমকৈ পানী দি ময়দাখিনি মই এনেদৰে ভালদৰে মাৰি লৈছোঁ। অকণমান সময় মৰাৰ পিছত অলপ কোমল যেতিয়া হ'ব মৰাটো, আটাৰ লাডু মৰা নিচিনাকৈ তেনেকৈ ময়দাখিনি মাৰিব লাগিব। এয়া দেখিছেনে, ধুনীয়া এটা মিশ্ৰণ হৈ গৈছে। নিমখ, ৰিফাইন, পানীৰ সৈতে ধুনীয়া এটা গোল বনাই লৈছোঁ। এতিয়া মই এইখিনি এনেদৰে 10 মিনিটমান সময় ঢাকন দি ৰাখি দিম। এতিয়া মই দুটা আলু ভালদৰে ধুই চাফা কৰি বাকলি গুচাই লৈছোঁ। আলু দুটা মই এতিয়া এখন পিহনা ল'ম। পিহনাখনত এনেদৰে মই ভালদৰে পিহি লৈছোঁ। দুইটা আলু মই এনেদৰে পিহি ল'ম। চাওকচোন তাৰপিছত কেনেদৰে কি কৰোঁ। কিমান বনাই, মই বেছি নবনাওঁ, অকণমান বনাম যিহেতু, সেয়েহে মই দুটা আলু লৈছোঁ কমকৈ বনাবৰ কাৰণে। পৰিমাণটো জোখত দি ল'ব। ইয়াতে মই অলপ নিমখ দি দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। ৰেড চিলি পাউডাৰ আপোনালোকে দিব পাৰে, নিদিব পাৰে। যদি জ্বলা নাখায় তেতিয়াহ'লে নিদিব। যদি জ্বলা অকণমানকৈ খায় তেতিয়াহ'লে ৰেড চিলি পাউডাৰটো দিব পাৰে। মই এয়া এনেদৰে ভালদৰে সানি দিছোঁ। সানি অকণমান সময় মই ৰাখি দিম। এতিয়া ময়দাখিনি যে মই মাৰি থৈছিলোঁ, এতিয়া মই সেই ময়দাখিনি লৈ দুটা গোল বনাই লৈ বেলি ল'ম। ৰুটি বেলাৰ নিচিনাদৰে মই বেলি ল'ম। এয়া চাওকচোন, এনেদৰে মই দুটা গোল বনাই লৈ পিনে বেলি লৈছোঁ। ইয়াৰ ওপৰত মই অকণমান শুকান ময়দা দি দিম, কিয়নো শুকান ময়দা নিদিলে নহ'লে লাগি ধৰিব পাৰে। সেয়েহে মই অকণমান শুকান ময়দা দি মই বেলি ল'ম গোল কৰি। এনেদৰে মই গোল কৰি বেলি লৈছোঁ। ৰুটি বুলিয়ে কৈছোঁ যিহেতু, ৰুটি টাইপত মই বেলা হৈছে। এনেদৰে মই বেলি লৈছোঁ। গোল কৰি সমান চাইজত মই বেলিছোঁ। সমান চাইজত বেলিব লাগিব যিহেতু, সৰু ডাঙৰ হ'লে অলপ দিগদাৰ হয়। সেয়েহে মই সমান চাইজত দুইটা লাডু বেলি লৈছোঁ। মোৰ বেলা হৈ গৈছে। এতিয়া চাওক মই কেনেদৰে কি কৰোঁ। ইয়াৰ ওপৰতে মই এতিয়া আলুখিনি যে মই ৰেডি কৰি লৈছিলোঁ, সেইখিনি মই চেপি লোৱাটো মই নেদেখুৱালোঁ। আলুখিনি মই চেপি লৈ পানীখিনি উলিয়াই দিছোঁ। আলুৰ পৰা যিটো পানী ওলায়, সেই পানীখিনি উলিয়াই দিয়াৰ পিছত ইয়াৰ ওপৰত মই এনেদৰে দি দিছোঁ। আপোনালোকে এদিন বনাই খাই চাবচোন, বহুত সোৱাদ লাগে এনেদৰে বনাই খাই। ধুনীয়াকৈ এনেদৰে মই বহলকৈ মেলি দিছোঁ আলুখিনি, যিখিনি আলু মই ৰেডি কৰি লৈছিলোঁ। এতিয়া দেখিছেনে, ইয়াৰ ওপৰতে মই এতিয়া আৰু এখন যে মই বেলি লৈছিলোঁ ময়দা দি বনোৱা লাডুটো, সেইখন মই ইয়াৰ ওপৰতে দি দিম। হৈ গ'ল ৰেডি। এতিয়া ইয়াৰ ওপৰতে মই যিখন বেলি লৈছিলোঁ সেইখন মই এতিয়া দি দিছোঁ। এইখন দেখিছেনে, এনেদৰে মই দি দিছোঁ। গোটেইকেইটা ছাইডত মই সমানে আলুখিনি যাতে ওলাই নাযায় তেনেদৰে মই বন্ধ কৰি দিছোঁ মুখখন। গোটেই ছাইডটোত মই বন্ধ কৰি দিছোঁ। এনেদৰে বন্ধ কৰি দিব আপোনালোকেও। এতিয়া প্ৰায় আমাৰ ৰেডি হৈয়ে গৈছে। ইয়াৰ ওপৰত এতিয়া মই অকণমান শুকান ময়দা ছটিয়াই দিম, কিয়নো আলুখিনি দিয়াৰ লগে লগে অলপ তিতি যায়, কোমল হৈ যায় অংশটো। সেয়েহে মই ইয়াৰ ওপৰত অকণমান শুকান ময়দা ছটিয়াই যদি মই দিওঁ, তেতিয়া সেই তিতা অংশখিনি কমি যাব। এনেদৰে মই
শুকান ময়দা ছটিয়াই দিছোঁ। দুইটা চাইডে মই ছটিয়াই দিম। ইপিঠি আৰু সিপিঠি কৰি পিনে এনেদৰে লুটিয়াই লৈ পিনে ইয়াৰ ওপৰতো মই এতিয়া শুকান ময়দা অলপ ছটিয়াই দিম। ৰেডি হৈ গৈছে প্ৰায়। এতিয়া মই এখন ছুৰীৰে এইটো সমান চাইজত এনেদৰে কাটি দিম। পিচ কৰি দিছোঁ, দেখিছেনে? সমান সমানকৈ স্কুৱেৰ টাইপ কৰি দিম। এনেদৰে আপোনালোকে কোনে কোনে বনাই খাইছে জনাবচোন মোক কমেণ্টত। আৰু খাবলৈ কেনেকুৱা পায় সেইটোও মোক জনাব। আৰু মই যেনেদৰে বনাইছোঁ তেনেকৈ যদি আপোনালোকে বনাই খায় কেনেকুৱা পাইছিলে সেইটো মোক জনাবলৈ নাপাহৰিব। তেতিয়াহে মই বেছি উৎসাহী হ'ম বনাবৰ কাৰণে। আপোনালোকৰ কমেণ্টবোৰ পঢ়ি মোৰ ভাল লাগে, সেয়েহে মই বনাবৰ কাৰণে বেছি আগ্ৰহী হৈ যাওঁ। এনেদৰে এতিয়া এয়া পিচ কৰি হৈ গ'ল। এতিয়া মই এইটো এক পিচ লৈ মই আপোনালোকক কেনেদৰে কি কৰিছোঁ চাওকচোন। এনেদৰেও ভাজিব পাৰে, কিন্তু ছাইডৰ যিখিনি সেইখিনি হয়তো ওলাই যাব পাৰে। সেয়েহে মই ইয়াত এটা দেখিছে কেনেদৰে ভাজ কৰি দিছোঁ। এইটো মানে দেখিবলৈ ধুনীয়া হয় আৰু বস্তুটো খাবলৈও সোৱাদ হয়। এটা নতুন লুক এটা হৈ যায়। এটা চাওকচোন কেনেকুৱা হৈছে। বেলেগ বেলেগ শ্বেপতো আপোনালোকে বনাব পাৰে। মই এইটো শ্বেপতে বনাইছোঁ, হয়তো দুই এটা বেলেগো হ'ব পাৰে শ্বেপ। আপোনালোকে চাওক কেনেদৰে মই বনাওঁ। সকলোবিলাক এনেদৰে কৰি মোৰ ৰেডি হৈ গ'ল। এতিয়া ব'লক বাকী প্ৰচেছখিনি কৰোঁগৈ। এতিয়া কেৰাহীটো মই গেছত উঠাই দিছোঁ। কেৰাহী গৰম হ'ব দি দিছোঁ। মই ৰিফাইন দি ভাজিছোঁ। মিঠাতেল ব্যৱহাৰ কৰিবও পাৰে, যিসকলে ৰিফাইন নাথাকে মিঠাতেল দিও বনাব পাৰে। গতিকে মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি মই গৰম হ'বৰ কাৰণে দি দিছোঁ। গৰম হোৱাত মই এতিয়া এই ৰেডি কৰি লোৱা আলু ময়দাৰ ৰেচিপিটো এইটো যিখিনি মই ৰেডি কৰি লৈছিলোঁ সেয়া মই এতিয়া এটা এটাকৈ এনেদৰে দি দিছোঁ। গোটেইখিনি যিমান আটে কেৰাহীটোত গোটেইখিনি দিব পাৰে আটা জোখাৰে। তাত লাগি নধৰে বা ইটোৰ সিটোৰ লগত লাগি নাথাকে, গতিকে একো অসুবিধা নাই। গতিকে যিমানটো আটে সিমানখিনি দিব পাৰে। দেখিছেনে? গেছটো মই মিডিয়াম কৰি লৈছোঁ। এনেদৰে লুটিয়াই লুটিয়াই মই অকণমান সময় ভাজিব লাগিব। বেছি সময় নালাগে বনাওঁতে, একেবাৰে কম সময়তে হৈ যায়। প্ৰায় ৰেডি হৈয়ে গৈছে। এনেদৰে লুটিয়াই কালাৰ ধুনীয়া কালাৰ এটা উঠিছে। এয়া দেখিছেনে? যিখিনি আলুৰ অংশ ওলাই আছে তাত কিমান ধুনীয়া কালাৰ এটা উঠি গৈছে। খাবলৈ যে কিমান টেষ্ট হয় নহয়। গৰম চাহৰ লগত বনাই খাই চাবচোন এদিন, বা টিফিনতো আপোনালোকে এনেদৰে বনাই দিব পাৰে। দেখিছেনে ইমান ধুনীয়া হৈছে। মোৰ ৰেডি হৈ গ'ল। এয়া এতিয়া গৰমে গৰমে খোৱাহে কথা। বাৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।